ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি আপোনালোকক দেখাব আনিছোঁ এখন বাংনা খেতি। যিজন খেতিয়কে প্ৰায় বাংনা খেতি কৰি মাহত প্ৰায় 20,000 পৰা 25,000 টকা ইনকাম কৰি আছে। আৰু বাংনা খেতিখন আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আছে ৰাকেশ, আমি দুজনে আহিছোঁ খেতিখন চাব। চাওক কি বেঙেনা, মানে দেখিয়ে ভাল লাগিছে, ঘৰত যাব মনে নাই। একদম মজা মজা বাংনা, একদম কি কম, খাবলৈ বিৰাট মন গৈছে। এতিয়া খেতিয়কজন আহিলে অলপ কিনি নিব পাৰিলে হয়, কিন্তু খেতিয়কজন নাই নহয়, সেইবাবে এতিয়া পৰা নাই আৰু। চাওক এইবিলাক চব বেঙেনা খেতি। এই ঘৰটো যে দেখা যায়, ঘৰটোৰ পৰা প্ৰায় এইখিনি জেগাত চব বেঙেনা ৰুইছে। মোটামুটি আধা বিঘা বা 1 বিঘাৰ ওচৰা-ওচৰি হ'ব। খেতিয়কজন জানা ঘৰত আছে, সেইকাৰণে মই গম পোৱা নাই কথাটো ভালদৰে। আৰু চাওক অকল বেঙেনা তলেদি গ'লে চব বেঙেনা দেখা পাব আপোনালোকে, চব বেঙেনা। প্ৰায় বেঙেনা খেতি কৰি কিনে বহুত লাভ। তেখেতে অকল বেঙেনা খেতিয়ে নহয়, আৰু বহুত বেলেগ বেলেগ ধৰণৰ খেতিও কৰে। আৰু এইভাগে চাওক আপোনালোকে চাব পাৰে, এইবিলাক তিল ৰুইছে। এইভাগে তিলবিলাক চব ফুলিছে আৰু চব পকা ধৰিছে। এইবিলাক পকা হৈছে, তাৰমানে তিল হ'বই আৰু প্ৰায় মাঘত খাব পৰা হ'ব। মাঘত ছিঙি কিনে বেচিব। চাওক আজি আপোনালোকক এখন বাংনা খেতি দেখাবলৈ আনিছোঁ। চাওক অকল বাংনা, এইবিলাক চব বাংনা। ইয়াৰ পৰাই মোটামুটি এই তিল থাকালৈকে বাংনাই বাংনা। আজি আপোনাক দেখাব আনিছোঁ এজন খেতিয়কৰ বাগান। এইবিলাক চাব পাৰে, চব বাংনা লাগি আছে একদম। প্ৰায় মোটামুটি খেতিয়কজনক লগ পালে ভাল আছিল, সুধিব পাৰিলে হয় কেনেদৰে খেতি কৰিছে। আৰু মাহত প্ৰায় কিমান, মই জনাত প্ৰায় 15-20 টকা ইনকাম হয় আৰু মাহত তেখেতৰ। এতিয়া খেতিয়কজন ঘৰতে আছে নহয়, সেইবাবে মই সুধিব পৰা নাই। চেষ্টা কৰি চাওঁ, যদি পাৰোঁ সুধি কিনে আপোনালোকক জনাওঁ কেনেদৰে খেতি কৰে, কেনেদৰে কি ৰুৱে, সেইবিলাক চব দেখাব পাৰিলে ভাল লাগে আপোনালোকক। ভিডিঅ'টো চাই থাককচোন লাষ্টলৈকে। চাওক কি ধৰণে খেতি কৰে। এইবিলাক বেঙেনা লাগিছে, চাওক কি লম্বা লম্বা বেঙেনা, কি চাইজৰ, মানে অকণো কিবা নহয় আৰু পুৰা চাইজৰ বেঙেনা। ইমান ধুনীয়া ধুনীয়া বেঙেনা, খাবলৈ কিন্তু মজা হৈছে। ঘৰত যাই গম পালোঁ যে খেতিয়কজনে দোকানত গৈছে, সেইবাবে তেখেতক লগ কৰিব নোৱাৰিলোঁ। পিছত এয়ে ক'ম আৰু ভিডিঅ'টোৰ বিষয়ে। আপোনালোকে যদি ঘৰত মাটি বাৰী আছে অলপ চলপ হ'লেও, কোদাল দি খাহক আৰু কোদাল দি খাৱাই কিনে অলপ চলপ খেতি কৰক। আৰু বেঙেনা কিবা কিবি ৰুৱক আৰু আপোনালোকে। এনে থাকি লাভ নাই, আজিকালি বেকাৰ থাকি লাভ নাই কোনো ধৰণৰ। এতিয়া দেখা পাইছে কিমান ডাঙৰ খেতি কৰিছে, খেতি দি বহুত লাভান্বিত হৈছে। আপোনালোকে ঘৰত এনে বেকাৰ থাকি লাভ নাই, কিবা নহয় কিবা এটা কৰিলে আপোনালোকৰে ভাল। আৰু খোৱাটো হ'ব, বেচিব নোৱাৰিলেও। সেয়ে ক'ম আপোনালোকে এনে থাকি চাওক। এই এখন কলৰ বাগান, মানে চব এতিয়া আহিলে চব বাগানে বাগান দেখা পাব। এই কল আৰু এই গাছ ৰুইছে, নে কি ক'ম আৰু, এতিয়া চব বাগানৰে জেগা, অকল বাগান দেখা পাব। বাগান সেইখন হ'ল বাংনা বাগান, এখন হ'ল কলৰ বাগান।